দুটা দুটাকৈ দিছোঁ দেই বন্ধুসকল। যিহেতু মই দেউতাৰ ঘৰত আছোঁহি আৰু লিখা খাবলৈ আহি আজিকালি যোৱাহি নাই, যামগৈ বাৰু দুদিনৰ পিছত। আৰু মই আজি পাছবেলা সময় যিহেতু আৰু ঘৰতে ভেন্দি গুটি আৰু এই আলুগলিতে মই দি থৈছোঁ এয়া ভেন্দি ইয়াত দি থোৱা আছে, ইয়াত দিছোঁ মাটি এইখিনি এনেকৈ কৰি পেলাই প্ৰায় অকণমান মাটি হ'ব আৰু এইখিনি মই দি থৈছোঁ ভেন্দি। আৰু পিছত দেখাই আছোঁ মই থোৱাৰ পিছত কেনেকুৱা হয় মানে ইয়াৰ পিছৰ পৰা আহি আৰু যিহেতু মই ইয়াত আহি পেলাই মানে বিভিন্ন ধৰণৰ মানে কিবা কিবি কাম কৰি থাকোঁ আৰু কৰিবলৈ মানে কি হয় ইয়াত কামো থাকে বাৰু। মানুহজনৰ ঘৰলৈ গ'লে ইমান কাম নাথাকে, অকল ৰন্ধা বঢ়া খোৱা এইখিনি থাকে, সেইটো কাৰণে মই ভিডিঅ' বনোৱাই নহয় বাৰু। আৰু দেউতাৰ ঘৰত আহিলে মানে আগতে মানে যিহেতু মই দেউতাৰ লগত লাগি খোৱা দৰে আছিলোঁ, মানে দেউতাই বহুত খেতি কৰিছিলে যদিও মাষ্টৰ কৰা হ'লে, কিন্তু পাছবেলা টাইমত মানে বা ৰাতিপুৱা স্কুল যোৱাৰ আগত এনেকৈ মানে এনি টাইম খেতি পথাৰত লাগি থকা মানে এনেকুৱা শাক পাচলি খেতিত লাগি থকা হয় আৰু তেনেকৈ মই দেখিও আছিলোঁ বা তেনেকৈ সৰুৰ পৰা লাগি আছিলোঁ দেউতাৰ লগে লগে। আৰু সেইটো কাৰণে এতিয়া আহিলে মানে এই মাটিবোৰ মানে দেউতাই এতিয়া যিহেতু কৰিব নোৱাৰা হ'ল আৰু সেইটো মনত আহি যায় মানে, সেইটো কাৰণে মই ইয়াতে কৰোঁ, দুই এটা কৰিছোঁ বাৰু তেনেকৈ। এইখিনি নহৰু মানে এইখিনি যিহেতু ডাঙৰ বাইদেউ ঘৰত বোৱাৰীজনীয়ে দিছিলে খাবলৈকে দিছিলে, কিন্তু মই নাখাই পেলাই এই নহৰুডাল মই এনেকৈ ৰুই থ'লোঁ। আৰু এতিয়া এয়া হ'ল চেহেৰা, গুটি কেনেকুৱা ক'ব নোৱাৰোঁ, কিন্তু গছবোৰ এনেকুৱা হৈছে এই ধৰণৰ হৈছে। আৰু এইখিনি গুটি হ'লে নিশ্চয় খাবলৈ পাম। আৰু এইখিনি পৰা অকণমানখিনি এইখিনি মোৰ ভাগৰ, এইখিনি পৰা এনেকৈ কৰি পেলাই দেখোঁ এইকণ মোৰ ভাগৰ আৰু সেইকণ বোৱাৰীজনী ভাগৰ হয়। এইখিনি ৰোৱা ভিডিঅ' দিছিলোঁ মই। আৰু এইখিনি মাটি অকণমান পৰি আছে এনেই কৰিবলৈ দিগদাৰ হয়, সেইটো কাৰণে মই এতিয়া পাইছোঁ জেগাটো যিহেতু মানে ভেন্দি গুটিকেইটা ৰুই থৈছোঁ, লাগিলে নিশ্চয় খাবলৈ পাম। মই এইখিনি নিজে নাহিলোঁ, মোৰ ভাইটিয়ে নি দিব। আৰু মই এতিয়া আহিছোঁ পথাৰলৈ, মানে ভেন্দিখিনি ৰুই কৰি এতিয়া পথাৰলৈ আহিছোঁ। এই পথাৰত কঠীয়া পেলাইছে এনেকৈ, এইখিনি মাটি ৰুব পৰা হৈ আছে। আৰু এইফালে বাইদেউহঁত ৰুই আছে আৰু মই যিহেতু বাইদেৱে কৰিছে সেইটো কাৰণে অকণমান ৰুই দিওঁতে নহ'লে যিহেতু আহি আছোঁ, নহা হ'লে বেলেগ কথা, কিন্তু আহি আছোঁ ৰুই নিদিলে কথাটো বেয়া হ'ব, সেইটো কাৰণে অকণমান ৰুই কৰি সহায় কৰি দিওঁ। আৰু মই বিশেষ পথাৰলৈ অহা ড্ৰেছত অহা নাই, এইদৰে আহিছোঁ। আৰু যিহেতু পাছবেলা হয় আৰু সেইকাৰণে বিশেষ ড্ৰেছ নাই, এনেকৈ ৰুই দিম, অকণমান সহায় কৰি দিওঁ।